পণ্ডিতৰ কিমানজনী ছোৱালী আজিও আমাৰ সমাজত ধূপকাঠিৰ দৰে জ্বলি সুগন্ধিবিলাক নিজকে নিষেধ কৰিছে। কিন্তু ছোৱালীবোৰ কিহত পিছ পৰি আছে? ৰাজনীতি, অৰ্থনীতি, সামাজিক কোনো দিশত মহিলাসকল পিছ পৰা নাই। আনকি পাকঘৰত কাঁহী বাতি ধোৱা পৰা এই কাম কৰাৰ লগতে আকাশত উৰা জাহাজ উৰুৱালৈকে সকলো কামতে কৰ্মদক্ষতা এই নাতি দেৱী লক্ষ্মী সৰস্বতী আদি দেৱীসকলক বছৰি ধূপ ধূনা দি পূজা কৰা হয় আৰু এই নাৰীকে অত্যাচাৰ কৰা হয়। এগৰাকী নাৰী কাৰোবাৰ মাত কাৰোবাৰ কম আৰু আন কাৰোবাৰ ভাল বান্ধৱীও হ'ব পাৰে। অথচ এই নাৰীকে এচাম পুৰুষে চাবি দিয়া পুতলা কৰি ৰাখিছে। ইয়াৰ স্বামীৰ হওক, পিতৃয়ে হওক বা নিজৰ সন্তানে সকলো সমাজত হয়। কাৰোবাৰ হৃদয়ত আছে গভীৰ প্ৰেম ভাল পোৱা আৰু আন কাৰোবাৰ হৃদয়ত কেইটামান টকাৰ বিনিময়ত পত্নী বিক্ৰী কৰা উদাহৰণ নোপোৱা নহয়। কিছুমানে পত্নীক সহধৰ্মী বুলি ভাবে আৰু আন কিছুমানে যি নাভাবক কিয় মোৰ মতে ঘৰখন লেতেৰা বুলি ভাঙি চিঙি পেলোৱাতকৈ ভাঙি চিঙি চাফা কৰিলে মনত বেছি আনন্দ পোৱা যায়। মই চেষ্টাৰ অকণো পূৰ্তি কৰা নাই। মানুহজন সৎ পথলৈ ঘূৰি আহক বুলি নিজৰ ইচ্ছাৰ বিৰুদ্ধে কিলালৈ গৈছো। তথাপি মানুহজনৰ কোনো পৰিৱৰ্তন নহয়। মাতাল হৈ মাছ মুখা ঘৰলৈ আহি সামান্য কথাত মোৰ লগত কাজিয়া কৰি মোৰ পিঠিত যেতিয়া বেল্টৰ কোব পৰিছিল মই অসহায় হৈ ভগৱানক মাত্ৰ এটাই কৈছো, ভগৱান মোক উদ্ধাৰ কৰক আৰু ৰাতিপুৱা শুই উঠি মোক ক্ষমা খুজিব। ৰাতি 9 বজাৰ আগতে একোখন ঘৰ একোখন সংসাৰ ধ্বংস কৰি পেলাইছে। আচলতে এই মত নিশ্চয়কৈ অধিকাৰ। এবাৰ যাৰ গাত দম হয় তাক সহজে এৰাটো অতি টান। তথাপি মত আমাৰ অসমীয়া সংস্কৃতিৰ একোডাল অলংকাৰ হৈ পৰিছে। তই ঠিকেই কৈছ। মন নহ'লে যে আজিকালি একো উৎসৱেই পাতে। তুলনি বিয়া এখনৰ পৰা ধৰি মাক বাপেকৰ শ্ৰাদ্ধলৈকে এটা পাৰ্টি নিদিলে যে কোনো উৎসৱেই পাতে। মাক বাপেকে আহিলে পিন্ধোৱাৰ লগতে এটা সময়ত আমাৰ সমাজত মদ খালে পৰাচিত হ'ব লাগিছিল, দণ্ড কৰিব লাগিছিল। কিন্তু আজি আমাৰ সমাজত মদ নোখোৱা মানুহ কেইজন আছে? আমালোকৰ ৰবীনা মনত আছেনে? সেই যে অসমীয়া মেজৰ আছিল। আছেতো। সি চোন দুদিনমানৰ আগত বন্ধু পাৰ্কলৈ ঘূৰি ফুৰিছে। সি এতিয়া আইনৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তহঁতি নাজানো নেকি? ৰসগোল্লা কোনো আজি সদায় ৰবীন্দ্ৰনাথ কিয় বা মনত পৰে নে অতিকৰ স্মৃতি ক'ৰবাত সোমাই দেখিছোঁ। সকলো কথা ধেমালি নকৰিবি। মই ধেমালি কৰা নাই, মাথো অতি স্মৃতিৰ ৰুমত ফালে কৰিছোঁ। কিন্তু মই কি কৰিম? একো কৰিম। কি কলি? একো কৰিব নোৱাৰো। বাদ দে এইবিলাক কথা ভাবি জানি কিবা লাভ আছে? ৰচোন জানে ৰবীন্দ্ৰ কি হ'ল কচোন? মই ৰবীন্দ্ৰ এদিন কলেজৰ চকুত 3জন বয়সীয়াল মানুহক মদ খোৱা অপৰাধত আগবঢ়াই গৈছিল। কিন্তু নিজে কৰি দিয়ে নিজে মনত নাই। সেইকাৰণেতো কৈছো স্বাধীন অসমৰ সপোন দেখা দেশপ্ৰেমিক সেইটো পুনৰক্ষণটো বাদেই দিলোঁ। এতিয়া প্ৰতিৰক্ষণখনকে ৰক্ষা কৰক। এনেকৈ থাকিলে অসমীয়া জাতিয়ে নিজৰ পৰিচয়ৰ মাতৃ